तार भितर बड'ल यूनिवर्सिटीर अंडरत आमार जितु बायोटेक्नोलॉजी डिपार्टमेंट आछे और लगते CIT आछे आमार मेनलि फूड प्रसेसिंग जितु फूड इंजिनियरिंग एंड टेक्नोलॉजी डिपार्टमेंट लगते बिनेश्वर ब्रह्म इंजिनियरिंग कॉलेज पॉलिटेक्निक आमार इंडस्ट्रियल ट्रेनिंग इन्स्टिट्यूट सकलोखिनिक आमी निमंत्रण जनाइছো আজি कारण এই डिपार्टमेंटखन এটা उद्देश्य লৈ বনোৱা হৈছে সেই উদ্দেশ্যটো সেই পারপাসটো সার্ভ কৰিব লাগিব তো আমাক এতিয়া লাগে এক্সপার্টিজ মানে যদি আপনি ভালকে কাম কৰিব লাগে বা ভালকে যদি আপনি সেৱা আগবঢ়াব লাগে তেনেহলে আপনি নিজে যদি এক্সপার্ট নহয় তেনেহলে আপনি এক্সপার্টক কনসাল্ট কৰাটো দৰকাৰ আছে আৰু আমাৰ বড়োলেণ্ডৰ ভিতৰত তেনেকুৱা ঢেৰ ইনষ্টিটিউশনছ আছে ঢেৰ তেনেকুৱা ইন্টেলেকচুৱেলছ আছে যাৰ ওচৰত সেই এক্সপার্টিজখিনি আছে তো আমি বাহিৰত অকল হায়াৰ কৰিবলৈ নগৈ আমাৰ নিজৰ যিটো আমাৰ বড়োলেণ্ডৰ ভিতৰত যিবিলাক যিটো স্কিল্ড মেন পাৱাৰ আছে বা যিটো আমাৰ ভিতৰত ইন্টেলেকচুৱেলছ সকল আছে যিবিলাক এক্সপাৰ্টছ আছে তেখেতসকলক আমি কনসাল্ট কৰি আমাৰ ডিপাৰ্টমেণ্টখন যাতে ইফেক্টিভলি আমি ফাংচন কৰিব পাৰোঁ যিটো সেৱা আগবঢ়াব লাগে ডিপাৰ্টমেণ্ট ফালৰ পৰা সেইটো যাতে আমি আগবঢ়াব পাৰোঁ সেইকাৰণে আজি ব্ৰেইনষ্টৰ্মিং সেশন ৰাখা হৈছে আৰু লগতে আমাৰ যিমানখিনি এক্টিভিটিজ হ'ব এতিয়া ডিপাৰ্টমেণ্ট ৰিলেটেড যাতে সেই এক্টিভিটিছৰ জৰিয়তে বিশেষকৈ আমি জানো যে বৰ্তমান মানে চাকৰি দিয়াটো বহুত টান বা আমি বহুত টনকিয়াল তো তাৰ ক্ষেত্ৰত মানে আমি চেষ্টা কৰি আছো যে আমি যিটো স্কিল হেতু আমি এনহান্স কৰিব লাগিব আমাৰ যিমান ইউথছ আছে বিশেষকৈ আনএমপ্লয়েড ইউথছ আছে তেখেতসকলক স্কিল ট্ৰেইনিং জৰিয়তে তেখেতসকলৰ স্কিল বা মেন পাৱাৰটো আমি মানে এনহান্স কৰিব লাগিব আৰু সেই হিচাপত আমি চেষ্টা কৰি আছো যে বিভিন্ন যিটো আমাৰ এক্সিষ্টিং যিটো আমাৰ ইনষ্টিটিউশনছ আছে এক্সিষ্টিং যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আছে তেখেতসকলক যাতে ভালকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই কাৰণে আমাৰ ইউথছবিলাকক যাতে আমি সেই যোগ্যতা বনাও যে তেখেতসকলে জব সিকাৰ্ছ যাতে নহয় বৰঞ্চ জব গিভাৰ্ছ যাতে হ'ব পাৰে তো সেইকাৰণে আমি এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত আমি ফ'কাছ কৰি আছোঁ আৰু সেই এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টটো নৰ্মাল নহয় যাতে সেইখন ছাষ্টেইনেবল এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট হয় যাতে বৰ্তমানতো যাতে আমাৰ কাৰণে ভাল হয় আৰু অহা ফিউচাৰ জেনেৰেশ্যনত কোনো হেম্পাৰ নকৰাকৈ আমি যাতে ফিউচাৰৰ কথা চিন্তা কৰিও যাতে আমি বৰ্তমানৰ কাৰ্যখিনি বা আমাৰ এক্টিভিটিছখিনি যাতে আমি আৰম্ভ কৰিব পাৰোঁ তো সেইটোৱে মেইন লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ ওচৰত যদি তেনেকুৱা ধৰণৰ ভাল এক্সপাৰ্টিজ নাথাকে নলেজ নাথাকে সেই ডিপাৰ্টমেণ্ট ৰিলেটেড বিভাগ ৰিলেটেড যে কি ধৰণে আমি আগবাঢ়িম তেনেহ'লে আমি ইফেক্টিভলি আমি ফাংচন কৰিব নোৱাৰিম পাব্লিকক যিটো সেৱা আগবঢ়াব লাগে ভালকৈ সেৱা আগবঢ়াব নোৱাৰিম সেইকাৰণে আজি এইখন ব্ৰেইন ষ্টৰ্মিং সেশ্যনটো ৰখা হৈছে